নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। মই আজি পিঠাগুড়িৰে খলা চাপৰি পিঠা বনাব লৈছোঁ। বিভিন্ন ঠাইত বিভিন্ন নাম দিয়া হয়, কিছু কিছু ঠাইত পানী পিঠা বুলিও কয়। মই ইয়াতে দিব লৈছোঁ এতিয়া নিমখ অলপ, সোৱাদ অনুসৰি। তাৰ পাছত মই ইয়াত দিব লৈছোঁ চেনি। আপোনালোকে যিমানখিনি মৰ্জি সিমানখিনি দিব পাৰে আৰু আপোনালোকে এইখিনি ভালদৰে লাৰি থাকিব। ভালকৈ লাৰিলেহে পিঠাবোৰ ধুনীয়া হয় খাবলৈ। তাৰ পাছতে ইয়াতে দিব লাগিব অলপ সোৱাদ অনুসৰি মিঠাতেল। বেছি নিদিব, অলপমান দিব যাতে বনোৱাৰ সময়ত তেলৰ প্ৰয়োজন তেনেকৈ নহয়। তাৰপিছত ভালদৰে লাৰিব, এইখিনি ভালকৈ লাৰিব। তাৰপাছত ইয়াতে গাখীৰ অলপ দিব। মই পানী আৰু গাখীৰ দুয়োটা মিক্স কৰি লৈছোঁ। গাখীৰ সৰহকৈ দিলে বেছি ভাল লাগে, কিন্তু এতিয়া মোৰ তাত অলপমানহে গাখীৰ আছে, গতিকে মই অলপমান গাখীৰতে পানী অকণ দি ভালকৈ লৰাই লৈছোঁ। আপোনালোকে ভালকৈ এনেকৈ ঘুটি ল'ব। তাৰপাছত ইয়াতে অলপ ঘি দিব। ঘি দিলে সোৱাদটো অলপ ভাল হয়। মই তাতে অকণমান ঘি দিছোঁ। তাৰপিছত ভালকৈ এইটো অকণমান ডাঠ হ'ব লাগিব, বেছি পনীয়া হৈছে, অলপমান ডাঠকৈ দিব। তাৰপিছত ইয়াতে দিব মিঠাতেল অলপ, অকণমান মিঠা দিব যাতে তেলখন যাতে দিয়াৰ লগতে লাগি নধৰে। এনেদৰে পিঠা বনালে সোৱাদ বহুত ধুনীয়া হয়। আপোনালোকে দেখিছেই মই কিমান পিঠা বনালোঁ। পিঠাবোৰ দেখিছেনে কিমান ধুনীয়া পাতল হৈছে, লেহুকা হৈছে, চেনি দিলে যে ধুনীয়া। মই ইয়াৰ লগতে বনাব লৈছোঁ অমিতা, কল, ডালিম, ইয়াৰে জুচ। আপোনালোকে চাই থাকিব। মই ইয়াতে জুচৰ কাৰণে অমিতাখিনি সৰু সৰুকৈ, মই নহয় দেই, মোৰ দাদাই তৈয়াৰ কৰিছে, জাষ্ট মই ভিডিঅ'টো বনাইছোঁ। এনেকৈ সৰু সৰুকৈ কাটি লৈছে আমাৰ দাদা, এইটো ধ্ৰুৱদা, মানে আমাৰ ডাঙৰ দা হয়। তাৰপিছত এই বেদেনাৰ জুচ হৈ গ'ল। আপোনালোকে পাৰিলে ইয়াতে গাখীৰ দিলে গাখীৰ দিব পাৰে। মোৰ গাখীৰ নাছিলে, গতিকে মই গাখীৰ দিয়া নহ'ল। মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ইয়াৰ লগতে মোৰ যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে